নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ অসমীয়া লেচন 12ৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে যাতে এটা ছাবস্ক্ৰাইব দি চেনেলটো আগুৱাই নিয়ে তাৰ আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। চেপ্টাৰ 12 মানুহে মানুহৰ বাবে পাঠভিত্তিক প্ৰশ্নোত্তৰ 1 নম্বৰ। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ক। তলত দিয়া কোনটো বাক্য কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে? উত্তৰ: মানুহে মানুহৰ কথা সহানুভূতিৰ ভাবিব লাগে। খ নম্বৰ। যদি দানৱ কাহানিও হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে? উত্তৰ: যদি মানুহে কেতিয়াবা দানৱ হয়। ৰটো বব লাগিছিল। 2 নম্বৰ। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰ: প্ৰথম উত্তৰটো মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মূল বাৰ্তাটি প্ৰকাশ কৰে। এই গীতটি তেওঁ দানৱীয় মনোভাৱ বৰ্জন কৰি সহানুভূতি, মৰম আৰু সহায়ৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে। দ্বিতীয় উত্তৰটো মানুহ যদি দানৱ হয়, এই ভয়ংকৰ চিন্তা গীতিকাৰৰ বাবে লজ্জাজনক, সেয়ে তেওঁ লাজ পাব লাগিব বুলি কৈছে। 3 নম্বৰ। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। শব্দ অৰ্থ: সহানুভূতি, আনৰ দুখ কষ্ট অনুভৱ কৰি সহানুভূতিশীল হওঁতা মনোভাৱ। এইটো লাইন ইয়াত আহিছে, ইয়াৰ পৰা ইয়াত আহিছে। ইতিহাস হ'লে অতীতৰ ঘটনাৰ বিৱৰণ, দোহৰা, পুনৰ কোৱা বা উল্লেখ কৰা। কৰাটো ইয়াত আহিছে, টাইপিঙত অলপ হৈছে। কোবল মানে উত্তাল বা কঠিন, জীৱনৰ কঠিন পৰিস্থিতি। সাহসিকতা। দানৱ মানে হৈছে নিঃসংগ, নিষ্ঠুৰ, অমানৱীয় ব্যক্তি। 4 নম্বৰ। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক। গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে? উত্তৰ: গীতিকাৰে কৈছে যে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে, মৰম, দয়া আৰু সহায়ৰ মানৱীয় গুণেৰে আচৰণ কৰিব লাগে। 6 নম্বৰ। গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে? উত্তৰ: গীতিকাৰে সমাজৰ দুৰ্বল, সহায় সহযোগত অভাৱ অনুভৱ কৰা মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। গ নম্বৰ। গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱাৰ কথা কৈছে? উত্তৰ: গীতিকাৰে কৈছে যদি মানুহ দানৱ হয় তেন্তে অমানৱীয় সকলে লাজ পাব লাগিব, মানৱতাৰ অৱক্ষয় হৈছে বুলি ভাবি লাজ অনুভৱ কৰিব লাগিব। 5 নম্বৰ। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক। গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে? উত্তৰ: গীতিকাৰে এই কথা কৈছে কাৰণ সহানুভূতি, মৰম আৰু দয়া মনুষ্যত্বৰ মূল গুণ। সেইবোৰে সমাজত শান্তি, সম্প্ৰীতি আৰু সহাৱস্থান সম্ভৱ হয়। 6 নম্বৰ। গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে? উত্তৰ: গীতিকাৰে ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া মানুহে মানুহক বেচা-কিনা কৰে, সহানুভূতি নেদেখায় আৰু দানৱৰ দৰে আচৰণ কৰে। সেইবোৰ মনুষ্যত্বক লজ্জিত কৰে। 7 নম্বৰ। দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়? উত্তৰ: দানৱ যদি মনত দয়া, সহানুভূতি, মৰম মানি লয় তেনেহ'লে দানৱো মানুহ হ'ব পাৰে। কিন্তু সেয়া সৰল নহয়, কাৰণ দানৱৰ গুণ হৈছে নিষ্ঠুৰতা, যি মানৱতাৰ বিপৰীত। খ নম্বৰ। গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা? উত্তৰ: মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে এই কথাৰ সৈতে মই সহমত, কাৰণ একতাই সমাজৰ উন্নতিৰ মূল ভিত্তি আৰু মানুহে যদি একেই অনুভৱ কৰে তেনেহ'লে শান্তিপূৰ্ণ জীৱন সম্ভৱ।
6 নম্বৰ, তলত দিয়া গীতফাকি গদ্যৰ ৰূপত লিখা। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰেই সাহত, তুমি হেৰুৱাবানো কি? গদ্যৰূপ। যদি কোনোবা দুৰ্বল মানুহে তোমাৰ সাহসেৰে জীৱনৰ কঠিন পৰিস্থিতিত পাৰ হ'ব পাৰে, তেন্তে তুমি একো হেৰুৱাব নাহা। এইটো তোমাৰ মহত্ব আৰু সহানুভূতিৰ প্ৰমাণ। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু বাকী এটা বা দুটা লেচন আছে, সকলোখিনি ক্লিয়াৰ কৰি দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানত সামৰণি কৰিছোঁ। নমস্কাৰ।